হেল্ল' এভৰিৱান, কি খবৰ? সকলোৰে খবৰ ভাল বুলি আশা কৰিছো আৰু সকলোৱে ভালদৰে প্ৰস্তুতি কৰি আছে। আমি বেছি সময় নষ্ট নকৰো, যেনেকৈ মই সদায় মেথামেটিক্সৰ ভিডিঅ' ইম্পৰ্টেণ্ট ভিডিঅ' দি আছো। আপোনালোকে এই ইম্পৰ্টেণ্ট ভিডিঅ' সিৰিজটো কমপ্লিট কৰক। মই সঁচাই কৈছো আপোনালোকৰ পৰীক্ষা বহুত বেছি ভাল হ'ব, স্পেচিয়েলি মেথামেটিক্সটো, কাৰণ মই মেথামেটিক্সটো কৰি আছো। লগতে মই আপোনালোকৰ কাৰণে ৰিজনিং ভিডিঅ' দি আছো, আপোনালোকে চাই থাকিব, মৰম দি থাকিব আৰু বেছি পাৰিলে শ্বেয়াৰ কৰিব, কাৰণ মই এবাৰ টাৰ্গেট কৰিছো 23 মাৰ্চলৈকে আপোনালোকৰ যিমানখিনি প্ৰশ্ন আছে, মানে 23 মাৰ্চলৈকে মই 1K সাবস্ক্ৰাইবাৰলৈকে যাব বিচাৰিছো। অকলে ষ্টাৰ্ট কৰিছো, বহুত কষ্ট কৰি আছো, সঁচাই কৈছো। আপোনালোকে যদি সাপোৰ্ট কৰে তেনেহলে মোৰ চেনেলটো 1K সাবস্ক্ৰাইবাৰলৈকে মই অতি সোনকালে যাব পাৰিম। তো আপোনালোকে মোক সাপোৰ্ট কৰিব বুলি ভাবি আছো আৰু আশা ৰাখিছো আপোনালোকে নিশ্চয় মোক কৰিব, কাৰণ অকলে এটা মই বহুত বস্তু এৰি দিছো জাষ্ট বিকজ অফ মই টিচিং প্ৰফেশ্যনত আহিবৰ কাৰণে। সঁচাকে আজি মনৰ কথাখিনি কৈ আছো। বহুত বস্তু এৰি দিছো, বহুত বস্তু ত্যাগ কৰিছো জাষ্ট বিকজ মই টিচিং কেৰিয়াৰটো বনাবৰ কাৰণে, টিচিং ফিল্ডত মোৰ কেৰিয়াৰটো বনাবৰ কাৰণে। তো সেই কাৰণে মই নিজে এইবোৰ সব কৰিছো, অকলে বস্তুখিনি কৰি আছো। লগতে মোৰ এটা পাৰ্টনাৰ আছে জাহাংগীৰ বুলি, সি মোক সদায় পিপিটি ৰেডি কৰি দিয়ে, সি বহুত হেল্প কৰে মোক। তথাপিও মই কষ্ট কৰি আছো, অকলে ভিডিঅ' বনাব ট্ৰাই কৰিছো। বাকি অফলাইনৰ কাৰণে, অফলাইন চেণ্টাৰৰ কাৰণে বহুত বেছি দৌৰি আছো, সেইকাৰণে আজি হয়তো হাতত সময় নাই। কিন্তু এটা কথা মই সদায় ভাবো যে ষ্টাৰ্টটো কৰিব লাগে, বাকি পিছত কি হব নহব এইটো কোনেও কব নোৱাৰে। মই আজি এইটো কৰিম, পিছত কি হব নহব এইটো কোনেও কব নোৱাৰে। মই জাষ্ট এইটো কব বিচাৰিছো যে জাষ্ট ষ্টাৰ্ট কৰিব লাগে। ষ্টাৰ্ট কৰাৰ পিছত ৰাস্তাটো অট'মেটিকেলি আহি যাব, কি হব কি নহব অট'মেটিকেলি আহি যাব। আমি জাষ্ট ষ্টাৰ্ট কৰিব লাগে। তো আপোনালোকে মোক সাপোৰ্ট কৰিব, মোৰ ভিডিঅ'টো পাৰিলে বেছিকে শ্বেয়াৰ কৰিব, সেইটোৱে মই আপোনালোকৰ আশা ৰাখিছো। আৰু লগতে বেছিকে কষ্ট কৰিব, কাৰণ আপোনালোকে যদি মোৰ ভিডিঅ' চাই যদি চাকৰিটো পায় তেনেহলে মোতকে বেছি সুখী কোনো নহব। ঠিক আছে, তো চাওক ইয়াতে কি আছে। ইয়াতে কৈছে যে যদি 20 জন পুৰুষে 24 দিন এটা কাম কৰে, তেন্তে 12 জন পুৰুষে কিমান সময়ত আন এটা কাম 2 গুণ ডাঙৰ কৰিব পাৰিব। ঠিক আছে, কি কৈছে, আমি এটা ফৰ্মুলা জানো। কৈছে 20 জন পুৰুষে যদি এটা কাম কিমান দিনত কৰে, 24 দিনত কমপ্লিট কৰি দিয়ে 20 জন পুৰুষ। ঠিক আছে, এতিয়া সেই কামটো যদি 12 জন পুৰুষে কৰিব লয়, 12 জন পুৰুষে যদি ষ্টাৰ্ট কৰি দিয়ে, তেনেহলে সেই কামটোৰ দুগুণ কাম কিমান দিনত শেষ কৰিব। ঠিক আছে, আমি এটা সূত্ৰ জানো, এই সূত্ৰটো আপোনালোকে মনত ৰাখিব। ঠিক আছে, man 1 into time 1 divided by work 1 equals to man 2 into time 2 divided by work 2. ঠিক আছে, এইটো আপোনালোকে জানিব। মেন মানে প্ৰথম ক্ষেত্ৰত কিমান মানুহ কাম কৰিলে, কিমান সময়ৰ কাৰণে কৰিলে, কিমান কাম কৰিলে। দ্বিতীয় ক্ষেত্ৰত কিমান মানুহ কাম কৰিলে, কিমান সময়ৰ কাৰণে কিমান কাম কৰিলে। এতিয়া এইটোৰ লগত যদি আমি মিলাই চাওঁ, এতিয়া ইয়াতে কি হ'ব, প্ৰথম ক্ষেত্ৰত 20 জন মানুহ আছে, মই ইয়াতে 20 দিলো। কিমান সময় কাম কৰিলে 24, মই 24 দিলো। ডিভাইড বাই কিমান কাম কৰিলে, এটা কাম কৰিলে বুলি মই ধৰি লৈছো। ঠিক আছে, তাৰপিছত এইফালে চাওক আপোনালোকে, দ্বিতীয় ক্ষেত্ৰত কিমানজন মানুহে কাম কৰি আছে, 12 জন মানুহে কাম কৰি আছে। কিমান দিন কাম কৰিব সেইটোৱেতো আমি নাজানো, কিমান কাম কৰিব, এই কামটোৰ দুগুণ কৰিব। তেনেহলে প্ৰথম ক্ষেত্ৰত যদি এটা কাম কৰে, দুগুণ কাম কৰিলে কেইটা কৰিব, দুটা। এতিয়া 2 ৰে 2ক কাটিলে 1, 2 ৰে 12ক কাটিলে 6। এইফালে এতিয়া 6 সেইফালে পূৰণ হৈছে, এইফালে আহিলে কি হৈ যাব, হৰণ। ঠিক আছে, 20 into 24 divided by 6। 6 দি যেতিয়া মই 24ক কাটিম 4, 20 পূৰণ 4 কৰিলে কিমান হ'ব, 80। তাৰ মানে কিমান সময় লাগিব এই কামটো দুগুণ কাম কৰিবলৈ, 80 days লাগিব। অপচন নম্বৰ বি ইজ দি কাৰেক্ট আনসাৰ। বহুত ধুনীয়া প্ৰশ্ন আছিলে। ঠিক আছে, নেক্সট প্ৰশ্নলৈ আপোনালোকে আগুৱাই আহিব, চাব ইয়াতে নেক্সট প্ৰশ্নটো কি আছে। ঠিক আছে, কি কৈছে ইয়াতে, এজন ল'ৰাই 45 টকাত এটা কলম ক্ৰয় কৰে। এটা ল'ৰাই 45 rupees এটা কলম ক্ৰয় কৰি লৈ আহিছে। ঠিক আছে, আনি কি কৰিলে, সি 30 টকাত বিক্ৰী কৰিলে। আৰে ভাই, তই 45 টকা দি কলম কিনি আনি 30 টকাত বিক্ৰী কৰিলি, তাৰ মানে তই উল্টা লছ আৰু। ঠিক আছে, কষ্ট প্ৰাইচ কিমান, কষ্ট প্ৰাইচ কৈছে ইয়াতে, কষ্ট প্ৰাইচ কৈছে 45 rupees। ঠিক আছে, সেল প্ৰাইচ কিমান টকাত বিক্ৰী কৰিলে, 30 টকাত বিক্ৰী কৰিলে, তেনে লছ কিমান হৈ গ'ল, 45 minus 30, 15 টকা ইয়াৰ লছ। এতিয়া কিমান পাৰ্চেন্ট লছ হ'ল, যেতিয়া আমি কিমান পাৰ্চেন্ট লছ হ'ল, তেতিয়া আমি ফৰ্মুলা কি ইউজ কৰিম, পাৰ্চেন্ট লছ ইকুৱেলছ টু লছ বাই কষ্ট প্ৰাইচ। কাৰণ লছ বা লাভ সদায় কষ্ট প্ৰাইচৰ ওপৰত নিৰ্ভৰ কৰে। পাৰ্চেন্টেজ উলিয়াবলৈ হলে আমি কি কৰিম, ইয়াতে 100% এটা দি দিম। ঠিক আছে, লছ কিমান হৈছে ইয়াৰ, 15 টকা। কিমান টকাৰ ওপৰত, 45 টকাৰ ওপৰত, 100%। 15 দি 45 কাটিলে 3 দি 100 কাটিলে 33.33% ইয়াৰ লছ হৈছে। 33.33% ইয়াৰ লছ। আশা কৰিছো একেবাৰে ধুনীয়া প্ৰশ্ন। এনেকা ধৰণৰ প্ৰশ্ন আপোনালোকে পৰীক্ষাত এক্সপেক্টেশনটো ৰাখিব। ইজি প্ৰশ্ন আছিলে। ঠিক আছে, ঠিক আছে, ঠিক আছে, ঠিক আছে। তাৰপিছত এইটো চাব, কি কৈছে, 3ৰ প্ৰথম 5টা গুণিতকৰ গড় হৈছে। 3ৰ প্ৰথম 5টা গুণিতক কি হ'ব, 3 1 গুণ 3, 3 2 গুণ 6, 3 3 গুণ 9, 3 4 গুণ 12, 3 5 গুণ 15। প্ৰথম 5টা যেতিয়া গড় উলিয়াব গৈছে, গড় উলিয়াবলৈ হলে একেবাৰে এটা ইজি নিয়ম আছে। কি নিয়ম আছে, আপোনাৰ 5 গুণৰ গড় হৈছে।
ঠিক আছে এভাৰেজটো উলিয়াব দিছে ঠিক আছে এভাৰেজটো উলিয়াব দিলে তেনেহলে কি কেনেকৈ উলিয়াব লাগিব আপোনালোকে ডাইৰেক্ট এটা কথা মনত ৰাখিব লাগিব ইয়াতে কি মনত ৰাখিব লাগিব এভাৰেজ উলিয়াবলৈ হলে আমি এই সবকেইটা কি কৰিব লাগিব প্লাস কৰিব লাগিব ঠিক আছে এতিয়া মই যে সবকেইটা প্লাস কৰি দিও ঠিক আছে একো দৰকাৰ নাই এতে প্লাস কৰিম পাছৰে হৰণ কৰিম একো দৰকাৰ নাই যদি গ্যাপ খিনি সেম সেম থাকে তেনেহলে আমি কি কৰিম যদি পাঁচটা থাকে মিডলৰ যেটো ভ্যালু থাকিব হেইটোই আমাৰ গড় হ'ব ইয়াতে চাওকচোন কেইটা পদ আছে এটা দুটা তিনটা চাৰিটা পাঁচটা কেইটা পদ আছে পাঁচটা পদ আছে পাঁচটা পদ থাকিলে আমি এভাৰেজ কেনেকৈ উলিয়াম আৰু গ্যাপ খিনি চাওকচোন গ্যাপ 3 3 3 3 গ্যাপ টু সেম আছে যদি গ্যাপ সেম আৰু পদ কেইটা পাঁচটা তেনেহলে একেবাৰে মিডলৰ পদ কোনটো 9 তাৰ মানে অপচন নম্বৰ সি ইজ দি কারেক্ট আনসার এভাৰেজ কিমান আহিব 9 আহিব আপোনালোকে ক্যালকুলেট কৰি চালে চাব পাৰে ঠিক আছে 9 আহিব একেবাৰে ইজি প্ৰশ্ন ঠিক আছে next to saw next प्रश्न याद আছে আমার কি আছে 1 স্কয়ার 2 স্কয়ার 3 স্কয়ার 4 স্কয়ার 5 স্কয়ার 6 স্কয়ার 7 স্কয়ার গড় হইছে এইটোৰ গড় কিমান হ'ব 1 স্কয়ার মানে 1 প্লাস 2 স্কয়ার মানে 4 প্লাস 3 স্কয়ার মানে 9 প্লাস 4 স্কয়ার মানে 16 প্লাস 5 স্কয়ার মানে 25 প্লাস 6 স্কয়ার মানে 36 প্লাস 7 স্কয়ার মানে 49 এইটোৰ গড় যদি উলাব লাগে কেইটা পদ আছে এটা দুটা তিনটা 4 5 6 7 হাতেৰে হৰণ কৰিব লাগিব হাতেৰে হৰণ কৰিবলৈ হলে আমি কি কৰিব লাগিব এইখিনি যোগ কৰি দিব লাগিব যোগ কৰি চাও আমাৰ কি আহে 1 আৰু 4 5 5 আৰু 25 30 ঠিক আছে ঠিক আছে ঠিক আছে ঠিক আছে 9 আৰু 36 প্লাস কৰিলে কিমান হ'ব 9 আৰু 36 প্লাস কৰিলে 45 16 আৰু এটো যোগ কৰিলে কিমান হ'ব 50 60 65 65 5 দিলে 70 আৰু 40 কিমান হৈছে 100 140 140 ইয়াক 7 দি হৰণ কৰিলে কিমান হ'ব 20 গড় কিমান আহিব 20 আপোনালোকে যোগ কৰিব এইখিনি যোগ কৰিলে 140 আহিব 140 আহিলে গড় কিমান আহি যাব 70 sorry 7 দি হৰণ কৰিলে 20 তাৰ মানে 1 স্কয়াৰ প্লাস 2 স্কয়াৰ প্লাস 3 স্কয়াৰ প্লাস 4 স্কয়াৰ প্লাস 5 স্কয়াৰ প্লাস 6 স্কয়াৰ প্লাস 7 স্কয়াৰ এই কেইটা যোগ কৰি যদি আমি গড় উলাব তেনেহলে আমাৰ গড় কিমান আহিব 20 আহা গৈছে আপোনালোকে বুজি পাইছে ধুনিয়া প্ৰশ্ন আছিল তাৰ পিছত এটো বস্তু চাব 452 টকাত সামগ্ৰী এটা বিক্ৰী কৰি ৰমেশে 12% হেৰুৱালে তেনেহলে ব্যয় মূল্য মানে ক্ৰয় মূল্য কিমান ঠিক আছে কিমান টকাত বিক্ৰী কৰিলে 452 টকাত সেল প্ৰাইস কিমান 452 এনেকা প্ৰশ্ন মই এনেকে কেতিয়াও নকৰাও ঠিক আছে কিমান লস হৈছে কিমান লস হৈছে 12% লস এতিয়া মই এইবোৰ প্ৰশ্ন কেনেকে কৰক 100 ধৰি কৰা সদায় মোৰ এটো নিয়মে হয় ঠিক আছে এতিয়া আপোনালোকে চাব ইয়াতে ঠিক আছে যদি মই 11 টকাৰ বস্তুটো 12% 100 ৰ 12% কিমান হ'ব 12 হ'ব 11 টকাৰ বস্তুটো যেতিয়া মই 12% লছত বিক্ৰী কৰিম তেতিয়া মই কিমান টকাত বিক্ৰী কৰিব লাগিব 88 কাৰণ 11 টকাৰ পৰা যদি মই 12 টকা বাদ দিও 88 টকাত বিক্ৰী কৰিলে আৰু এইটো কাৰ সমান 452 ঠিক আছে যদি এইটো হয় মোৰ সেল প্ৰাইস মোৰ কস্ট প্ৰাইস কোনটো এইটো যদি 88 452 ৰ সমান হয় তেনেহলে কস্ট প্ৰাইস 100 কাৰ সমান হ'ব 100 হ'ব 452 ডিভাইডেড বাই 88 into 100 ঠিক আছে এইটো 88 দিয়া এর প্রশ্নটো অকনমান অ্যানসার কেটা ভুল আছে 88 দিয়ে যদি ইয়াক পূরণ কৰিম 2 এর কাটলে 44 2 এর কাটলে 2 2 6 2 এর কাটলে 22 2 এর কাটলে 113 2 এর কাটলে 11 2 এর কাটলে 50 যদি 452 হয় ওকে 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 50 ঠিক আছে ঠিক আছে ঠিক আছে মই ক্যালকুলেটৰ ইউজ কৰিছো অকনমান আপোনালোকে চাই থাকিব ইয়াতে 452 113 divided by 452 into 100 divided by yes এটো কইলে কিমান আহিব 513.66 এনে ইয়াৰ ওচৰলৈ আহিব তাৰ মানে 513 টকা অপচন নম্বৰ ডি ইজ দি কারেক্ট আনসার তথাপিও আপোনালোকে ডাইৰেক্ট গম পাব কাৰণ আপোনালোকে ইয়াতে চাওক যদি 452 টকাত বিক্ৰী কৰাৰ পিছত যদি 452 টকাত বিক্ৰী কৰাৰ পিছত ইয়াৰ যদি লস হৈছে তাৰ মানে কিনা মূল্য কিমান আছিল ইয়াতকে বেছি আছিল 214 টকা তো নহব ইয়াতকে বেছি হ'ব লাগিব বেছি টকাত কিনি কম টকাত বিক্ৰী কৰিছে এইটো হ'ব নোৱাৰে অপচন নম্বৰ এটাই আমাৰ হাতত আছে 513 ঠিক আছে তাৰ পিছত আপোনালোকে চাব নেক্সট প্ৰশ্নটো কি হৈছে
what percentage is equivalent to 3/6 3/6 কি কৈছে ইয়াতে 3/6 কিমান পার্সেন্টেজৰ সমান মই 100% দি এটা পূৰণ কৰি দিলো ঠিক আছে 3/6 মানে 3 ৰে 6 কাটিলে 2 2 ৰে 100 কাটিলে 50 তাৰ মানে 3/6 কাৰ সমান 50% সমান অপশন নম্বৰ বি ইজ দি কারেক্ট আনসার আহা কৈছো আপোনালোকে বুজি পাইছে একেবাৰে ইজি প্ৰশ্ন আছিল ধুনিয়া প্ৰশ্ন আছিল আপোনালোকে এনেকে ভিডিঅবোৰ চাই থাকক প্ৰেক্টিস কৰি থাকক আপোনালোকৰ পৰীক্ষা বহুত বেছি ইজি হৈ যাব জাস্ট আপোনালোকৰ বৰ্তমান এটা বস্তুৱে দৰকাৰ সেই বস্তুটো হল আপোনালোকৰ প্ৰেক্টিস যিমান বেছি প্ৰেক্টিস কৰিব হিমান বেছি ইজি হ'ব আপোনালোকৰ কাৰণে আপোনালোকে যদি প্ৰেক্টিস কমকে কৰে তেনেহলে আপোনালোকৰ কাৰণে বস্তুটো ইমান এটা ইজি নহয় তো ঠিক আছে আপোনালোকে প্ৰেক্টিস বেছি কৰিলে আৰু প্লিজ মোৰ এটা আপোনালোকৰ সন্মুখত এটা ডাঙৰ ৰিকুৱেষ্ট প্লিজ মোক সাপোর্ট কৰিব মোৰ ভিডিওটো শেয়ার কৰিব প্লিজ বহুত দিনৰ পৰা ভিডিও দি আছো এতিয়ালৈকে জাস্ট মই 650 পোৱা নাই 640 মান সাবস্ক্ৰাইবাৰ ওচৰলৈকে পাইছো আপোনালোকে যদি ভিডিওটো শেয়ার কৰে নিজৰ ফ্ৰেণ্ডছৰ লগত তেতিয়া হলেহে মই সাবস্ক্ৰাইবাৰটো অকনমান সোনকালে পাম তো এইখিনি আপোনালোকে তো কৰিব পাৰে ইমান ধুনিয়া কন্টেন্ট মই আপোনালোকক দি আছো এতিয়া আপোনালোকে যে এইখিনি মোক সাপোর্ট কৰে তেতিয়া মই বহুত বেছি সুখী হ'ম ঠিক আছে চাব তাৰপিছত the average score of a cricket in 2 matches is 16 and 3 other matches is 24 find the average score in all 5 matches দুখন খেলত ক্ৰিকেটৰ গড় নম্বৰ হৈছে 16 দুখন খেলত গড় নম্বৰ দুখন ম্যাচ খেলিছে কেইখন ম্যাচ দুখন ম্যাচ খেলিছে মই এটো ধৰি লৈছো দুখন ম্যাচ খেলিলে কেইটা কিহেৰে হৰণ কৰিব গড় উলিয়াব 2 এৰে হৰণ কৰিব লাগিব 2 এৰে হৰণ কৰিলে কিমান গড় হৈছে 16 তেনে দুখন ম্যাচত টোটাল ৰান কিমান হ'ব 2 এফালে হৰণ হৈছে এটো পূৰণ কৰিলে কিমান হৈ যাব 16 পূৰণ 2 32 তাৰ মানে দুখন ম্যাচত টোটাল ৰান কিমান কৰিলে 32 ৰান কৰিলে দুখন ম্যাচত এটো মই গম পালো আকৌ পিছত আকৌ তিনিটা ম্যাচ খেলিছে ঠিক আছে তিনিখন খেল আৰু আন তিনিখন খেলত পিছত দুখন খেলাৰ পিছত আকৌ তিনিখন খেলিছে তিনিখনত কিমান তিনিখন ম্যাচত কিমান হৈ যাব তিনিখন ম্যাচত তিনিটা ম্যাচ মানে তিনিৰে হৰণ কৰিব লাগিব এইটো কাৰ সমান কৈছে 24 এভাৰেজ ৰান আহিছে ঠিক আছে তেনে তিনি পিছৰ তিনিখন ম্যাচত টোটাল ৰান কিমান হ'ব এইফালে তিনি হৰণ হৈ আছে এইফালে গলে পূৰণ হ'ব 3 * 24 that is 48 72 তার মানে টোটাল রান কিমান আছে 72 এতিয়া কৈছে তেনেহলে কেইটা ম্যাচ খেলে প্ৰথমে দুটা তাৰ পিছত তিনটা টোটাল পাঁচটা ম্যাচ খেলে এতিয়া কৈছে সেই পাঁচটা ম্যাচত টোটাল এভাৰেজ কিমান হ'ব যদি আমরা পাঁচটা ম্যাচত যাম তেনেহলে প্ৰথম দুটা ম্যাচ প্লাস পিছৰ তিনিটা ম্যাচ হৰণ কিমান দি কৰিম 5 এৰে কৰিম কাৰণ এবাৰ পাঁচটা ম্যাচ ঠিক আছে প্ৰথম দুখন ম্যাচত ৰান কিমান আছিল 32 মই ইয়াতে 32 লিখিছো প্লাস পিছৰ তিনিখন ম্যাচত ৰান কিমান আছিল 72 মই ইয়াতে 72 লিখিছো ডিভাইডেড বাই 5 ঠিক আছে এটো কিমান হৈ যাব 4104 ডিভাইডেড বাই 5 104 ক যেতিয়া মই 5 এৰে হৰণ কৰিম তেতিয়া কিমান আহিব 20.8 নিয়াৰলি 20.8 আহিব ঠিক আছে যেতিয়া 20.8 আহিব পয়েন্ট টু আছে সেই কাৰণে মেবি এটো आंसर হ'ব এটো 20.8 আছিল অকনমান টাইপিং মেবি মিস্টেক আহিছে ঠিক আছে তো আশা কৰিছো আপোনালোকে বস্তুটো বুজি পাইছে কেনেকৈ মই বস্তুখিনি সমাধান কৰিম এনেকৈ আপোনালোকৰ পৰীক্ষা সমাধান কৰিব লাগিব ঠিক আছে টাইম ওয়েস্ট নকৰাকৈ কিমান ধুনিয়াকৈ সিস্টেমত আহি গৈছে আপোনালোকে নিজে গম পাইছে ঠিক আছে তাৰপিছত এটো বস্তু চাব হা A, B, C can do a work in 6, 8 and 12 days. A, B, C তিনিজনে ক্ৰমান্বয়ে এটা কাম কিমান দিনত শেষ কৰিব পাৰে 6, 8 আৰু 12 days. ঠিক আছে A কিমান দিনত কৰে A কৰে 6, B কৰে 8, C কৰে 12 days. ঠিক আছে doing that work together get amount 91950 এতিয়া এই কামটো তিনিজন একেলগে কৰিছে ঠিক আছে এই কামটো তিনিজন একেলগে কৰি মজুৰি কিমান পাইছে 1950 টকা তেনে what is the share of B তেনে এই মজুৰিৰ পৰা B কিমান লব কাৰণ সকলোৱে সেম কাম কৰা নাই কোনোবাই 6 দিনত কৰিছে মানে কি ই বেছি কাম কৰি আছে কম সময়তে কাম কমপ্লিট কৰি দিছে কোনোবাই 8 দিনত কৰিছে কোনোবাই 12 দিনত এতিয়া কম বেছি কাম কৰিব হি obviously মানে পইচা শেয়াৰটো বেছি লব যি কম কাম কৰিব হি obviously পইচা শেয়াৰটো কম লব তেনে আপোনালোকে ইয়াত চাও 6 8 আৰু 12 এই তিনিটাৰ এলসিএম কিমান হ'ব 6 8 আৰু 12 ৰ এলসিএম হ'ব আমাৰ 24 ঠিক আছে এতিয়া A কিমান কাম কৰিব পাৰে A যদি 24 টা কাম 6 দিনত কৰে তেনে এটা কাম 6 দি 24 ক হৰণ কৰিলে কিমান হ'ব 4 টা কাম B কেইটা কৰে 3 টা কাম 8 ৰে 24 ক হৰণ কৰিলে 3 C কেইটা কৰে 12 ৰে 24 ক হৰণ কৰিলে 2 ঠিক আছে তাৰ মানে ইহতৰ অনুপাতটো কি হৈ যাব A:B:C অনুপাতটো কিমান হৈ যাব 4:3:2 এটো হ'ব ইহতৰ অনুপাত কিয় এটো অনুপাত হ'ব কাৰণ A 4টা কাম কৰিছে B 3টা ৰৈ হেই হিচাপ মতে ইহতে পইচাৰ ভাগটো লব নিশ্চয় লব এতিয়া কি কৈছে ইহতে কিমান টকা মজুৰি পাইছে 1950 এতিয়া এই পইচাটো এই অনুপাতত ভাগ হ'ব কেইটা অনুপাতত ভাগ হ'ব 1 2 3 তিনিটা
এটা অনুপাতত 4 3 2 মানে 4 আৰু 3 আৰু 2 যোগ কৰিলে কিমান হ'ব 9 সরি 5 5 আৰু 4 যোগ কৰিলে 9 টোটাল পইচাটো কিমান ভাগ হ'ব লাগিব 9টা ভাগ 9টা ভাগ কাক কৰিব লাগিব 1950 টোটাল 9টা ভাগ কৰিব লাগিব ঠিক আছে এতিয়া 1950 যেতিয়া 9টা ভাগ কৰিব লাগিব তেতিয়া এটা ভাগত কিমানকে পইচা আহিব ঠিক আছে 1950 ডিভাইড বাই 9 এটো যেতিয়া মই 9 ৰে হৰণ কৰিম তেতিয়া মোৰ কিমান আহিব ঠিক আছে এটা ভাগ 1950 ডিভাইড বাই 9 বুলি ধৰিছো এতিয়া এই পইচাটো ভাগ কৰাৰ পিছত যেটো আহিব এই পইচাটো ভাগ হ'ব এতিয়া কৈছে বি কিমান ভাগ ল'ব বি ৰ ভাগটো কিমান কিমান হ'ব বি কেইটা ভাগ লৈ আছে ইয়াতে তিনিটা ভাগ এতিয়া বি যদি পইচাটো ভাগ লয় তেনে হলে 1950 ডিভাইডেড বাই 9 এটা ভাগত ইমান টকা বি কেইটা ভাগ লব তিনিটা ভাগ পূৰণ 3 ঠিক আছে 3 ৰে 9 কাটিলে 3 3 ৰে এইটো কাটিলে কিমান হৈ যাব 3 ৰে এইটো কাটিলে মোৰ হৈ যাব ইয়াতে 3 3 6 গুণ 18 এক যাব 3 5 গুণ 15 শূন্য থাকিব 650 টাকা বিৰ ভাগ কিমান হ'ব 650 টাকা মই আগতে কাটাকাটি নকৰিলো কিয় নকৰিলো কাৰণ অকনমান মই গম পাইছো ইয়াতে মই অকনমান হেল্প হ'ব আশা কৰিছো আপোনালোকে বস্তুটো ভালদৰে বুজি পাইছে একেবাৰে ধুনীয়া বস্তু আছিল কিমান আছিল বিৰ ভাগ 650 টাকা টোটাল কেইটা ভাগ হ'ব 9টা ভাগ এ ৰ 4টা ভাগ বি 3টা ভাগ সি 2টা ভাগ টোটাল 9টা ভাগ কাক 9টা ভাগত ভাগ কৰিব লাগিব যেটো মজুৰি পাইছে হতে এতিয়া এই হিচাপ মতে হিচাপ কৰি চালে কিমান হ'ব বিৰ ভাগ কিমান আহে 650 টাকা ঠিক আছে আশা কৰিছো আপোনালোকে প্ৰশ্নটো ভালদৰে বুজি পাইছে ঠিক আছে এইটো চাব পি কিউ আর এস এর মাজত 1:2:3:4 অনুপাতত টকা ভগাই দিয়া হল যদি এস আর ত কৈ 2000 টাকা বেছি লাভ কৰে তেন্তে কিউ কিমান টকা লাভ কৰিব পি কিউ আর এস অনুপাত কি অনুপাতত ভাগ পাইছে 1:2:3:4 ঠিক আছে এতিয়া কি কৈছে যদি এস যদি আর তকে 2000 টাকা বেছি পায় এস আর তকে 2000 টাকা বেছি পাইছে অনুপাতত চাওকচোন এস আর তকে কিমান বেছি পাইছে ই আর পাইছে 3 এস পাইছে 4 কিমান বেছি 1 বেছি পাইছে অনুপাতত 1 বেছি প্রশ্ন মতে কিমান বেছি 2000 বেছি তার মানে 1 কার সমান 2000 এর সমান প্রশ্নত কি হইছে যে কিউ কিমান ভাগ পাবো যদি 1 যদি 2000 সমান কিউ এর ভাগ কিমান 2 1 ভাগ 2000 এর সমান 2 ভাগ কার হবে 2 পূরণ 2000 তেনে কিমান পাবো 4000 টাকা পাবো ঠিক আছে কিউ কিমান টাকা পাবো 4000 টাকা পাবো অপশন নাম্বার ডি ইজ দি কারেক্ট আনসার একেবারে ইজি প্রশ্ন আছিল আশা কৰিছো আপোনালোকে বস্তুটো ভালদৰে বুজি পাইছে ধুনীয়া প্ৰশ্ন আছিল ঠিক আছে আপোনালোকে জাস্ট চাওকচোন কিমানখিনি সময়ৰ ভিতৰত কৰি দিলো একো কৰিব দৰকাৰ নাই জাস্ট কৈছে যে ইয়াতে আৰতকে এস 2000 টাকা অনুপাতত 1 টাকা বেছি পোৱা যেন লাগিছে তেনে অনুপাতত 1 টাকা 2000 সমান কিউ যদি 2 টাকা পাইছে তেনে 2 টাকা 4000 সমান ঠিক আছে আশা কৰিছো আপোনালোকে বুজি পাইছে আপোনালোক কষ্ট কৰিব লাগিব ঠিক আছে বিনা কষ্টত আপোনালোকে লাইফত একো নাপায় এটো কথা আপোনালোকে মাইন্ডত ভালকে ৰাখি দিওক বহুত 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 বেছি কষ্ট কৰিব লাগিব আজিৰ যুগত লাইফটো যেটো জেনাৰেশন আছে হেতু বহুত বেছি কষ্ট ডিমান্ড কৰে আপোনাৰ পৰা ইমান কষ্ট ডিমান্ড কৰিব কাৰণ আলটিমেটলি আপুনি চাৰিওফালে চাব কম্পিটিশন ইমান এটা হাই লেভেলত গৈছে আপুনি নিজে গ্ৰেড 3 ৰিজাল্টটো চাওক যে পৰীক্ষা দিছে ইহতৰ চাওকচোন 122 125 এনেকা টাইপৰ কাট অফ যদি যায় তেনহলে আপুনি নিজে এবাৰ ভাবি চাওক কি অৱস্থা হৈ আছে গোটেই পৃথিৱীত কম্পিটিশন বেয়া লেভেলৰ হাই চলি আছে একেবাৰে খতৰনাক হাই লেভেল চলি আছে তো আপোনালোকে যদি কষ্ট কৰিব বিচাৰে তেনেহলে আপোনালোকক মানে এনেকা হ'ব লাগিব যে সব এৰি দিব লাগিব সব এৰি দিব লাগিব নিজকে এটা ৰুমৰ ভিতৰত বন্ধ কৰি লব লাগিব তাৰ পিছত কষ্ট কৰি থাকিব লাগিব সাকসেস তো পাবই এটো শিওর সাকসেস এদিন পাবই আপোনালোকে এটো শিওর আপোনালোকে ৰেডি হৈ থাকক কিন্তু কষ্ট কৰি থাকিব লাগিব যদি আপোনালোকে কষ্ট নকৰে তেনেহলে আপোনালোকে কেতিয়াও সাকসেস নাপায় আৰু আপোনালোকে কি ভাবিছে চাকৰি পোৱাৰ পিছত লাইফটো সাকসেসফুল হৈ গল নেকি নহয় চাকৰি পোৱাৰ পিছত আপোনাৰ গাত নতুন নতুন ৰেসপন্সিবিলিটিজ আহিব এতিয়া এই ৰেসপন্সিবিলিটিজ বোৰ আপোনাক তেতিয়া মানি লব লাগিব তেতিয়া আপোনাৰ সেই ৰেসপন্সিবিলিটিৰ মাজেৰে চলিব লাগিব তো হাজু হৈ থাকিব লাগিব ফাইট কৰিব লাগিব কেতিয়াও হাৰ নেমানিব হাৰ মানে আপুনি শেষ ফিল মানে আপুনি খেলৰ পৰা আউট ঠিক আছে হয়তো মোক চাই আপোনালোকৰ এনেকা লাগিছে যে বয়সটো বহুত কম কিন্তু ডাঙৰ ডাঙৰ জ্ঞান দি আছে কিন্তু হসায়ে কৈছো এইটো বয়সত মই যিমানখিনি বস্তু চাইছো লাইফত যিমান মই কষ্ট মানে পাৰ কৰিছো এনেকা নহয় মই বহুত বেছি কষ্ট কৰিছো কিন্তু এনেকা সিচুৱেশন পাৰ কৰিছো মই হসায়ে কৈছো মই গম পাইছো যে লাইফটো কি হয় একচুয়ালি তোমাক সেভ কৰিব কোনেও নাই
তোমাক সেভ কৰিব কোনেও নাহে, তোমাক নিজকে নিজে সেভ কৰিব লাগিব। তুমি যদি ভাবিছা যে মোক তেওঁ সেভ কৰিব, মোক বেলেগে আহি মোক উঠাই দিব, মোক বেলেগে এইটো কামত সাপোৰ্ট কৰিব, ভাই এইবোৰ ভুল। এইবোৰ ভুল। যদি তোমাৰ কাম হয় তোমাৰে কৰিব লাগিব। মই এতিয়ালৈকে আজিলৈকে গম পাই আছো, যদি মোৰ কাম হয় মোৰে কৰিব লাগিব, কোনেও মোক হেল্প কৰিব নাহে। যদি বেলেগৰ কাম হয় বেলেগে কৰিব, মই কাকো হেল্প কৰিব নাযাওঁ। ঠিক আছে, মই যদিও হেল্প কৰো মোৰ ফালৰ পৰা যিখিনি পাৰিম মই সেইখিনি কৰিম। ঠিক আছে, কিন্তু এটা কথা মনত ৰাখিব, ফাইটটো আপোনাৰ নিজৰ হয়, আপোনাৰ নিজৰে কৰিব লাগিব। নো ওৱান দেয়াৰ টু সেভ ইউ, এইটো কথা মনত ৰাখিব। ঠিক আছে, সেইকাৰণে ৰবীন্দ্ৰনাথ টেগৰে এইটো এটা কথা কোৱা নাই, এটা কথা কৈছিলে, যদি তোৰ ডাক শুনে কেউ না আসে তবে একলা চলো। কোনেও তোমাৰ মাত শুনি নাহে, তুমি অকলে যাব লাগিব, অকলে যাব লাগিব। তাৰপিছত এইটো চাব, কি আছে ইয়াতে 0.50 0.50 x, এইটো কাৰ সমান কৈছে 3:2। ঠিক আছে, এইটো সমান সমান বুলি ধৰি লব। 0.50 মানে কি, 0.50 ডিভাইডেড বাই x অনুপাত ইকুৱেলছ টু 3/2। ঠিক আছে, এতিয়া আপোনালোকে এটা কাম কৰিব, 2 এইফালে পূৰণ হৈ যাব, 3 এইফালে বজ্ৰ পূৰণ হৈ যাব। তাৰ মানে 3x ইকুৱেলছ টু 2 পূৰণ 0.5 কিমান হ'ব 1। 0.5 মানে আধা, আধাৰ ডাবল কৰি দিলে 1। তাৰ মানে x ৰ ভ্যালু কি হৈ যাব ইয়াতে 1/3। কিবা ভুল কৰিলো নেকি? 1/3 হ'ব অপশন কেইটা বলিছে। কি কৈছে 10 মিটাৰ দৈৰ্ঘ্য 7 মিটাৰ প্ৰস্থ আৰু 1.25 মিটাৰ উচ্চতা কোঠালি এটা। কোঠালি মানে এইটো কি কৈছে, এটা আয়তীয় ঘনকৰ কথা কোৱা হৈছে। ঠিক আছে, এইটো আয়তীয় ঘনক বনাবৰ কাৰণে কি হৈছে, প্ৰতি মিটাৰ 3 টকা 50 পইচা খৰচ হয়। তেন্তে মুঠ খৰচ কিমান? এইটো প্ৰথমে আমাৰ কি ল'ব লাগিব, দৈৰ্ঘ্য। দৈৰ্ঘ্য কিমান 10, মই 10 দি দিছো। ঠিক আছে, তাৰ পিছত কি কৈছে ইয়াতে দৈৰ্ঘ্য 10, প্ৰস্থ কিমান, প্ৰস্থ কৈছে 7.5, উচ্চতা কিমান কৈছে 1.25। এতিয়া ইয়াৰ যদি মই কালি ওলাব যাওঁ, কালি ওলাবলৈ হলে আপোনালোকে এটা কথা মনত ৰাখিব, এটা আয়তীয় ঘনকৰ কালিৰ সূত্ৰ হয় LB ইনটু দিক ইনটু প্ৰস্থ, LB ইনটু BH ইনটু HL। ঠিক আছে, এতিয়া LB কিমান, L আছে 10, B আছে কিমান 7.5 প্লাস B 7.5 ইনটু 1.25, H আছে 1.25, তাৰপিছত প্লাস H আছে 1.25, B L আছে মোৰ কিমান 10, সবকেইটা ভ্যালু বহাই দিলো। এইটো পূৰণ কৰিলে কিমান হ'ব 75 প্লাস এই দুটা পূৰণ কৰিলে কিমান হ'ব 75 ইনটু 125 কিমান হৈ যাব, আপোনালোকে কৰি চাব। আপোনালোকে প্লিজ ক্যালকুলেটৰটো ইউজ নকৰিব, একেবাৰে ভুল কথা এইটো, আপোনালোকে ক্যালকুলেটৰ ইউজ নকৰিব। ঠিক আছে, মই ইয়াতে কৈছো জাস্ট বিকজ অফ অলপ সোনকালে চাবৰ কাৰণে। 9.375 ইয়াতে কিমান হ'ব 9.375 প্লাস এইটো পূৰণ কৰিলে কিমান হৈ যাব 12.5। এই সবকেইটা এতিয়া যোগ কৰিলে কিমান হ'ব 96.875 মিটাৰ স্কয়াৰ। এতিয়া হ'ব এইটো হ'ব কোঠালিটোৰ মানে কি কয় এৰিয়া। ঠিক আছে, এতিয়া প্ৰতি বৰ্গ মিটাৰত কিমান টকা খৰচ হৈছে 3 টকা 50 পইচা। যদি 1 বৰ্গ মিটাৰত 1 মিটাৰ স্কয়াৰত কিমান খৰচ হৈছে 3 টকা 50 পইচা, 3 টকা 50 পইচা। 1 বৰ্গ মিটাৰত 3 টকা 50, তো মোৰ কিমান খৰচ গৈছে 96.875। তেনেহলে 96.875 বৰ্গ মিটাৰত কিমান খৰচ হ'ব 3 টকা 50 পইচা পূৰণ 96.875। এইটো পূৰণ কৰিলে কিমান হ'ব, এইটো হ'ব 339। আজি কি হল প্ৰশ্ন কেইটা ইমান এটা অকনমান ভুল আহি আছে যে অপশন কেইটা টাইপিংত বহুত ডাঙৰ ডাঙৰ ভুল কৰি দিলে চাগে। ঠিক আছে, এইটো হ'ব 339 रुपीस, 339 টকা। অকনমান কিবা ভুল কৰিছে টাইপিং কৰোতে, আই এম ৰিয়েলি ভেৰি ভেৰি সৰি ফৰ দ্যাট। চাব এইটো কি কৈছে, বাগিচা এখনত দিগ আৰু প্ৰস্থৰ মাজৰ পাৰ্থক্য 25 মিটাৰ।
ঠিক আছে দিগ আৰু প্ৰস্থ দিগ হয় l প্ৰস্থ হয় b ইহতৰ মাজৰ পাৰ্থক্য কিমান 25 দিগৰ পৰা প্ৰস্থ মাইনাস কৰিলে 25 মিটাৰ থাকিব ঠিক আছে 25 মিটাৰ যদি বাগিচাখনৰ পৰিসীমা 210 মিটাৰ হয় তেন্তে কালি কিমান হ'ব আমি জানো যদি এইটো যদি আমাৰ কিমান হয় এতিয়া l - b পালো আমি ঠিক আছে এতিয়া এটা কথা ইয়াতে ভালদৰে মন কৰিব যদি আমাৰ l যদি x হয় তেনহলে b কিমান হ'ব x - 25 যদি দিগ আমাৰ x হয় তেনহলে প্ৰস্থ কিমান হ'ব x ৰ পৰা 25 কম মাইনাস কৰিলে 25 আহিব লাগিব সেই কাৰণে মই কি কৰি আছে যদি এইটো x হয় ইয়াৰ পৰা কিমান কম হ'ব x - 25 ঠিক আছে ঠিক আছে ঠিক আছে এইটো যদি দিগ আমাৰ x হয় তেনহলে প্ৰস্থ কিমান হয় x ৰ পৰা 25 বাদ দিলো কাৰণ 25 মিটাৰ কম কাৰণ পাৰ্থক্য 25 মিটাৰ মই যে এইটোৰ পৰা এইটো মাইনাস কৰিম 25 থাকিব লাগিব এতিয়া প্ৰশ্ন হল আমি জানো পৰিসীমাৰ সূত্ৰ কি আপোনালোকে জানে নে নেজানে পৰিসীমাৰ সূত্ৰ হল 2 * l + b আয়তৰ পৰিসীমাৰ কি হয় 2 * l + b 2 * l আছে x b আছে x - 25 ঠিক আছে এইটো কিমান পৰিসীমা কিমান কৈছে 210 ঠিক আছে 210 মিটাৰ পৰিসীমা কিমান কৈছে 210 মিটাৰ হয় মই পৰিসীমাৰ ঠাইত কি লিখো 210 এইফালে মই 210 লিখিলো এইফালে সমান x + x কি হ'ব 2 * x + x 2x - 25 এইটো পূৰণ কৰিলে কি হ'ব 2 2ক পূৰণ কৰিলে 4x 2 25ক পূৰণ কৰিলে 50 সৰি এইটো মাইনাস হ'ব এটো মাইনাস আছে ইয়াতে মাইনাস আহিব ঠিক আছে এতিয়া -50 এইফালে আহিলে কি হ'ব +50 210 + 50 এটো কিমান হৈ যাব সৰি 210 এইফালে +50 260 ঠিক আছে 210 ৰ লগত -50 এইফালে আহিলে প্লাস 260 সমান এইফালে কোন থাকিব 4x এতিয়া 4x 4 এইফালে পূৰণ হৈ আছে এইফালে গলে কি হ'ব হৰণ তেনহলে 260 / 4 4 ৰে এইটো কাটিলে 4 5 গুণ 4 5 গুণ সৰি 4 5 নহয় ইয়াতে কি হ'ব আজি কি হৈছে মোৰ 4 ৰে হৰণ কৰিলে 4 6 গুণ 4 6 গুণ 24 2 যাব 65 তাৰ মানে 4 ৰে এইটো হৰণ কৰিলে 65 তাৰ মানে x ৰ ভ্যালু x কোন আছিল দিক কিমান 65 তেনহলে প্ৰস্থ কিমান হ'ব 65 - 25 that is 40 আহা কৈছো আপোনালোকে ইমান দূৰ লৈকেটো কমসে কম বুজি পাইছে ঠিক আছে ইমান দূৰ লৈকে কমসে কম বুজি পাইছে এতিয়া কালি কিমান হ'ব কালি কিমান হ'ব আমি জানো কালিৰ সূত্ৰ কি l * b দিগ * প্ৰস্থ দিগ আছে কিমান 65 l আছে কিমান 40 এই দুটা পূৰণ কৰিলে কিমান হ'ব 2600 মিটাৰ স্কয়াৰ অপচন নম্বৰ A is the correct answer 2600 মিটাৰ স্কয়াৰ একেবাৰে ধুনিয়া প্ৰশ্ন আছিল এনেকা ধৰণৰ প্ৰশ্ন যদি কোন কাকোবা লাগিছে যে স্যাৰ প্ৰশ্নখিনি টাফ হৈছে তেনেহলে আপোনালোকে প্ৰিভিয়াস ইয়াৰৰ প্ৰশ্নখিনি এবাৰ উঠাই চাব যে এনেকা প্ৰশ্ন আছিল নে নাছিল নিশ্চয় আছিল আৰু এনেকা ধৰণৰ প্ৰশ্ন থাকিব ইগনোৰ কেতিয়াও নকৰিব ঠিক আছে ইগনোৰটো আপোনালোকে নকৰিব কষ্ট কৰিব লাগিব ভাই ইমান এটা ইজি ফালে না যাব এটা কথা আপোনালোকে জানে নে নাজানে এটা কথা সদায় মনত ৰাখিব ইউটিউবাৰ বৰে যিমান ইউটিউবাৰ আছে ইউটিউবত কিন্তু সদায় ইজি প্ৰশ্ন দিয়ে একেবাৰে ইজি প্ৰশ্ন কিয় ইজি প্ৰশ্ন দিয়ে যাতে ভিউ বেছি পোৱা যায় সকলে যেতিয়া ভিডিওটো চাব তেতিয়া ইয়াক ফিল হ'ব যে মই এইখিনি পাৰি আছো এইটো ভিডিও পাৰি আছো এইটো প্ৰশ্ন পাৰি আছো এইটো প্ৰশ্ন পাৰি আছো এনেকা ধৰণৰ কৰিব কিন্তু যেতিয়া আপুনি এনেকা ফিল হ'ব তেতিয়া ভিডিওটো চাব কিন্তু এক্সামত তাৰ লগত ৰিলেটেড না থাকে জাস্ট বিকজ অফ গেটিং ভিউ হিয়তে বেছি ইজি প্ৰশ্ন লৈ আহে আৰু এটো একেবাৰে ভুল আৰে এক্সামত যেনেকা প্ৰশ্ন আহে আমি তেনেকা প্ৰশ্ন লৈ আহিম ন একেবাৰে ইজি প্ৰশ্ন লৈ আহাৰ দৰকাৰ নাই আৰু ইয়াতে মই সদায় more than 10 প্ৰশ্ন লৈ আহিছো more than 10 ঠিক আছে বহুত মই ইউটিউবত চাইছো সদায় 5টা প্ৰশ্ন লৈ আহিব 6টা প্ৰশ্ন লৈ আহিব এনেকে প্ৰিপাৰেচন নহয় আপোনালোকৰ প্ৰিপাৰেচনৰ কাৰণে জোৰ দিব লাগিব মই এজ এ টিচাৰ মোৰ নিজৰ অকমান কষ্ট কৰিব লাগিব তেতিয়া আপুনি সাকসেস হ'ব আপোনাৰ সাকসেস হলে কাক বেছি ভাল লাগিব মোকে বেছি ভাল লাগিব মই আহা কৈছো সবে সাকসেস হৈ যাওক ঠিক আছে চাই থাকিব ভিডিওবোৰ ঠিক আছে ইয়াতে রাম ক্যান ডু এ ওয়ার্ক রামে 20 দিন এটা কাম কৰিব পাৰে ৰহিমে 30 দিন এটা কাম কৰিব দুই একেলগে কাম কৰি কিমান সময় ল'ব রাম কিমান দিনত কৰে ইয়াতে রাম কিমান দিনত কৰিব পাৰে 20 দিনত আৰু ৰহিম কিমান দিনত কৰিব পাৰে ৰহিম একেটা কাম 30 দিনত কৰিব পাৰে ঠিক আছে তেনে দুই একেলগে কাম কৰিলে কিমান দিনত কৰিব পাৰে আৰে ভাই মুঠ কাম কিমান হ'ব এটো এলসিএম 20 আৰু 30 এর এলসিএম কিমান হ'ব 60 মুঠ কাম 60 এতিয়া ৰামৰ যদি 20 দিনত 60টা কাম কৰে তেনে ৰাম এটা একদিনত কেইটা কাম কৰিব 20 এর 60 হৰণ কৰিলে 3 দিন ঠিক আছে ৰহিমে যদি 30 দিনত 60টা কাম কৰিব পাৰে তেনে একদিনত 30 দি 60 হৰণ কৰিলে একদিনত দুটা কাম এতিয়া ৰাম আৰু ৰহিম দুও যদি একেলগে কাম কৰে
তেনেহলে দিনত কেইটা কাম কমপ্লিট হ'ব ৰামে 3টা কাম কৰিব ৰহিমে 2টা তেনে দুজন মিলি কাম কৰিলে কেইটা 3 2 5টা কাম কৰিব দিনত কেইটা কাম কৰিব 5টা একদিনত 5টা কাম 60টা কাম কৰিবলৈ কেইদিন লাগিব 60 ডিভাইডেড বাই 5 60 দি যদি আমি 5 60 যদি আমি 5 এৰে হৰণ কৰো তেনেহলে কিমান হ'ব 12 তাৰ মানে দুও একেলগে কাম কৰিলে কিমান দিনত কমপ্লিট কৰিব 12 দিনত কমপ্লিট কৰিব এনেকা ধৰণৰ প্ৰশ্ন আপোনালোকে জানে আৰু পাৰে একেবাৰে ইজি হয় এনেকে কনসেপ্টটো আপোনালোকে লৈ ল'ব এনেকা ধৰণৰ বহুত এটো হয় আমাৰ টোটাল ওয়ার্ক আৰু টোটাল ওয়ার্ক কেনেকৈ উলিয়াব লাগে টোটাল ওয়ার্ক উলিয়াব লাগে এই দুটাৰ কি উলিয়াব লাগে এলসিএম ঠিক আছে লসাগু তো আশা কৰিছো আপোনালোকে বস্তুখিনি ভালদৰে বুজি পাইছে নেক্সট প্ৰশ্নলৈ যদি যাওঁ আমি আজিৰ কাৰণে এইখিনি আছিল আপোনালোকে ভালদৰে চাই থাকিব প্ৰেক্টিস বেছি বেছিকৈ কৰিব উইদাউট প্ৰেক্টিস আপুনি সাকসেস হ'ব নোৱাৰে এটো মোৰ ফালৰ পৰা আপোনালোকে লিখি ৰাখক তো আশা কৰিছো আপুনি ভালদৰে প্ৰেক্টিস কৰিব ভালদৰে মোৰ ভিডিওটো শেয়াৰ কৰিব প্লিজ মই এটো আপোনালোকৰ পৰা এটা ৰিকুৱেষ্ট সোনকালে বেছিকৈ ভিডিওটো শেয়াৰ কৰক চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব বহুত দিনৰ পৰা আপোনালোকৰ কাৰণে কোৱালিটি ভিডিও দি আছো তথাপিও মানে মোৰ এনেকা ফিল হৈছে সাবস্ক্ৰাইবটো মোৰ বেছি ইনক্ৰিজ হোৱা নাই তো আপোনালোকে এটো সাপোৰ্ট কৰিব মোক ভিডিওবোৰ লাইক কৰিব যদি কিবা অসুবিধা থাকে যদি কিবা প্ৰবলেম থাকে কমেন্ট সেকশনত মোক নিশ্চয় জনাই দিব মই তাৰ ৰিপ্লাই দিবলৈ সদায় আপোনালোকৰ কাৰণে আগুৱাই আৰু যদি কিবা অসুবিধা থাকে আপোনালোকৰ তেনেহলে পাৰ্সোনালি মোক এইটো নাম্বাৰত আপোনালোকে মেসেজ দিব মই আপোনাক ৰিপ্লাই কৰিম ঠিক আছে এইটো নাম্বাৰত আপোনালোকে মোক মেসেজ কৰিব মই আপোনালোকক ৰিপ্লাই কৰিম কিবা অসুবিধা থাকিলে আপোনালোকে একো মানে ভাবিব নালাগে ডাইৰেক্ট মেসেজ কৰক মই আপোনালোকক সহায় কৰিবৰ কাৰণে সদায় আগুৱাই আছো আজিৰ কাৰণে এইখিনি ধন্যবাদ